হেল্ল' এভৰিৱান, মই কৌশিক। আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চাইছে তেন্তে নিশ্চয় গম পাইছে মই আৰু মোৰ কনষ্টেণ্ট ট্ৰেভেল পাৰ্টনাৰ সমীৰণৰ সৈতে আমি আহিছিলোঁ ডিমা হাছাওলৈ বুলি এটা 3 দিনীয়া ভেকেশ্যনত। এইটো হৈছে ডিমা হাছাও ট্ৰিপৰ 3rd এপিছড। আপোনালোকক মই আজি লৈ যাম ডিমা হাছাওৰ এখন ফেমাছ ইথিনিক ভিলেজলৈ, য'ত আপোনালোকে দেখা পাব ডিমা হাছাওত থকা 16টা ট্ৰাইবৰ পৰম্পৰাগত বিভিন্ন প্ৰকাৰৰ হাতসমূহ। সো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে ডাকচাংসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ। এইটো হৈছে হাফলং, যি আমাৰ হাফলঙত থকা 3 নম্বৰ দিন। আৰু এইটো আমাৰ ৰুমটো যথেষ্ট খেলি মেলি হৈ আছে। আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চাইছে তেন্তে নিশ্চয় গম পাইছে আমি এইকেইদিন হাফলং টাউনৰ ওচৰতে থকা নাওৰাই নামৰ লজ এটাত আছোঁ। শুই আহিছোঁ। এইকেইজনে দাদাসকল যথেষ্ট ফ্ৰেণ্ডলি হয়। আমাক এইকেইদিন তেওঁলোকে ইমান ধুনীয়াকৈ দিবলৈ দিছে আৰু খোৱা বোৱা চব তেওঁলোকে যোগাৰ কৰিছে টাইমমতে। ৱেডাৰটো সেইখন মোৰ বাইকখন। ইয়াত মানে মাজে মাজে ৱেডাৰটো ইমানেই চেঞ্জ হৈ থাকে। ৰাতিপুৱা ৰ'দ দিছিলে, আকৌ পিছত বৰষুণ দিছে, আকৌ এতিয়া বৰষুণ এৰিছে বাৰু অলপ অলপ। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এতিয়া আমি টাউনৰ ৰাস্তাটোত নগৈ তাৰ উল্টা ৰাস্তাটোত আহিছোঁ। এইটো পাহাৰটো ডাৱৰবোৰ পূৰা গৈ আছে। কিয়া নজাৰা হে। আজি আমাৰ দিনটোৰ প্লেনিংটো হৈছে আমি প্ৰথমে হাফলং টাউনৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত থকা ইথিনিক ভিলেজখন চাবলৈ যাম, আৰু যদিহে আমি তাৰ পৰা সোনকালে ওলাই আহিব পাৰোঁ তাৰ পাছত আমি জাতিংগা, নিউ হাফলং ষ্টেচন আৰু হাফলং টাউন এক্সপ্ল'ৰ কৰিম। তেন্তে ব'লক আজিৰ ভিডিঅ'টো ইথিনিক ভিলেজৰ পৰাই ষ্টাৰ্ট কৰোঁ। এতিয়া আমি ফাইনেলি পাই গৈছোঁহি ইথিনিক ভিলেজ, আৰু এইখন আছে ইথিনিক ভিলেজৰ গেটখন। ভিলেজ ডিমা হাছাও টুৰিজম, আৰু 1 কিলোমিটাৰ যাব লাগিব, আৰু এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট, আৰু ইয়াত আমি টিকেট ল'ব লাগিব চাগে। এতিয়া আমি গৈ আছোঁ ইথিনিক ভিলেজৰ ৰাস্তাত। কিমান ধুনীয়া ৰাস্তাই গৈ আছোঁ আমি এতিয়া। এই ৰাস্তাটো বহুত ষ্টিফ হয়, ই ভালকৈ লাহে লাহে আহিবলগীয়া হৈছে। क्या नजारा है বা বহুত তলত আছেগৈ ইথিনিক ভিলেজ নেৰুলা। ফাইনেলি পাই গ'লোহি। ইয়াত কিবা এখন নটিচ দিয়া আছে ইথিনিক ভিলেজ। এওঁলোকক কালি তুমজাঙত ট্ৰেকিং কৰিবলৈ যাওঁতেও লগ পাইছিলোঁ। এইখনেই হৈছে ইথিনিক ভিলেজলৈ সোমোৱা মেইন গেটখন। গেটখনেদি সোমায়ে দেখিছিলোঁ ইয়াত প্ৰত্যেকজোপা গছৰ নামাকৰণ কৰা আছে। ৰাষ্ট্ৰীয় সমবিকাশ যোজনাৰ অধীনত বনোৱা এই ইথিনিক ভিলেজখন ডিপাৰ্টমেণ্ট অফ ফৰেষ্ট্ৰিৰ দ্বাৰা মেইনটেইন কৰা হয়। এই ইথিনিক ভিলেজখনত ডিমা হাছাও ডিষ্ট্ৰিক্টত থকা 16টা ট্ৰাইবক ৰিপ্ৰেজেণ্ট কৰা বিভিন্ন প্ৰকাৰৰ হাট বা কটেজসমূহ ডেমনষ্ট্ৰেশ্যনৰ বাবে আছে। পিন্ধাৰ কাৰণে চুলিৰ অৱস্থা নাইকিয়া হৈ গৈছে। বিভিন্ন প্ৰকাৰৰ কটেজসমূহ আছে। এইফালে আছে কাৰ্বি কটেজখিনি, আৰু এইটো চাইডে আছে গেংটিসকলৰ এইবোৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত তেওঁলোকৰ এটা ষ্টেচু বনাই থৈছে। এইটো হৈছে গেংটি কটেজ, আৰু গেংটি কটেজৰ ভিতৰত সোমাই চাওঁ কেনেকুৱানো কটেজসমূহ। বাকী চাংঘৰৰ ষ্টাইলত আছে। বাকী আমি বেছি টাইম নকৰোঁ, জল্দি যিমান পাৰোঁ চাওঁ। আৰু এইটো হৈছে হামাৰ ট্ৰাইব, ভালেই আছে। এইটো হৈছে হামাৰ কটেজ, আৰু হামাৰ কটেজৰ লুকটো এনেকুৱা চাই লওক। সমূহৰ প্ৰায় ভিতৰৰ প্ৰায় ডিজাইনটো একেই। তাৰপিছত আছে এইকেইটা আছে কুকি কটেজ, আৰু এওঁলোক হৈছে কুকি ট্ৰাইব, আৰু এইটো হৈছে কুকি ট্ৰাইবৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত তেওঁলোকৰ এটা ষ্টেচু বনাই থৈছে। সেইটো হৈছে কুকি কটেজ। আৰু বাকী কটেজসমূহৰ অৱস্থাটো ইমান এটা ভালকৈ নাই, কিন্তু এই ষ্টেচুবোৰ আছে, চকী ষ্টেচুবোৰ আছে এইটো। বাকী এইটো হৈছে ডিমাচা, এইটো হৈছে ডিমাচাসকলৰ কটেজ। বাকী নতুন বস্তু দেখিছোঁ, সেইকাৰণে আহি ভাল লাগিছে। এইটো হৈছে জাইণ্টিয়া,
লোকসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত ৰখা এটা ষ্টেচু আৰু এফালে আছে এইফালে খাচী আৰু এইটো ডাকচাং এইটো হৈছে ডাকচাং কটেজ আৰু এইটো হৈছে ডাকচাংসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ এইফালে আহিলে আছে ৰংমে আৰু এইটো হৈছে ৰংমে কটেজটো অকণমান ষ্টাইলিছ টাইপৰ দেখিছোঁ বাকী ইফালে অলপ মেইনটেনেঞ্চৰ প্ৰব্লেমৰ কাৰণে ইমান এটা হেৰি কৰি থোৱা নাই যথেষ্ট ভাল লাগিছে মাইণ্ডটো ফ্ৰেছ হৈ আছে আৰু বাকী বৰষুণ দিয়াৰ কাৰণে গোটেইখিনি পূৰা গ্ৰীণ হৈ আছে চাৰো তৰফ হাৰিয়ালি হি হাৰিয়ালি हो रहा है टिक 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 यो बाकी मेरा दोस्त समीरन सैकिया कहाँ गया घूम गया क्या ए समीरन कहाँ गया ये लड़का बाकी समीरने अथनिबार বিচাৰি ফুৰিছোঁ পোৱা নাই ই গৈ এইফালে পাছফালে কিবা জংঘলত সোমাই আছেগৈ চুইমিং পুল বুলি ক'লে আমি এটা ৰাইডত গৈছিলোঁ লিকাবালি গৈছিলোঁ আৰু লিকাবালিত গৈ চুইমিং পুলৰ এডভেঞ্চাৰটো বহুত মজা লাগিছিলে এইফালে আছে চেমখৰ কটেজ চেমখৰ নামটো শুনি আছিলোঁ কাৰণ সেই এখন ফিল্ম আহিছিলে চেমখৰ বুলি মই বৰ্তমানলৈকে চোৱা নাই কিন্তু শুনি আছিলোঁ আৰু এইখিনি আছে ডিমাছাসকলৰ চেমচা এখন পাৰ্ক আছে ধুনীয়াকৈ আমিতো চিলড্ৰেন এনফ এখন চিলড্ৰেন পাৰ্ক বুলিয়ে ক'ব পাৰি দাদা হয় দাদা ক'ৰ পৰা আহিছে শিলচৰৰ পৰা আহিছে তাকে দাদাহঁত শিলচৰৰ পৰা আহিছে ময়ো এইটো এক্সপিৰিয়েঞ্চ ল'ব লাগিব হয় না সমিয়ন এক্সপিৰিয়েঞ্চটো ল'ব লাগিব এইটো চাইনিজ প্লাম চাইনিজ প্লাম আৰু এতিয়া ইমান ধুনীয়াকৈ আঁতৰত ধুনীয়াকৈ সজাই ৰাখিছে এথিনিক ভিলেজৰ কনচেপ্টটো এইটো মাইবঙৰ বিখ্যাত ষ্ট'ন হাউচৰ আৰ্হিত বনাই থৈছে হিষ্ট্ৰীটো মই অলপ কৈ দিছোঁ মাইবং এসময়ত ডিমাছাসকলৰ ৰাজধানী আছিলে ডিমাছা ৰজাই শত্ৰুক হৰুৱাবলৈ দেৱীক প্ৰাৰ্থনা কৰিছিলে তেতিয়া দেৱীয়ে এটা শিলৰ ঘৰ বনাবলৈ কৈছিলে য'ত কোচসকলক হৰুৱাবলৈ অস্ত্ৰ বিচাৰি পাব কিন্তু দেৱীয়ে চৰ্ত ৰাখিছিলে যে এই ঘৰটো এৰাতিতে এটা শিলৰ টুকুৰাৰে নিৰ্মাণ কৰিব লাগিব কিন্তু ডিমাছা ৰজাই সেই চৰ্তমতে সফল হ'ব নোৱাৰিলে গতিকে ঘৰটোৰ কাম আধাৰুৱা হৈ থাকি গ'ল এতিয়া আমি আহিছোঁ ইথিনিক ভিলেজৰ ভিতৰত থকা অডিটৰিয়ামটো চাবলৈ যথেষ্ট ধুনীয়াকৈ এই অডিটৰিয়ামটো বনাই থৈছে ফাইনেলি আমি আহি ইথিনিক ভিলেজৰ শেষৰ বাউণ্ডেৰী পালোহি আৰু তাৰ পৰা দেখা পাহাৰৰ দৃশ্যসমূহ সঁচাই যথেষ্ট ধুনীয়া আছিলে আপোনালোকক যে কৈছিলোঁ আমিও এক্সপিৰিয়েঞ্চটো ল'ব লাগিব চাওকচোন এক্সপিৰিয়েঞ্চটো কৰিবলৈ পাই কিমান যে ফূৰ্তি পাইছে এই সৰু সৰু ল'ৰাকেইটাই ताजा हो गया यो এতিয়া নিজকে বহুত 5 বছৰ নিচিনা লাগি গৈছে কি বাকি আলো 60 8 डिफरेंस तो 63 में 10 की डिफरेंस क्रियो কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চটো এইবাৰ হৈছে মোৰ পাল ভগৱানৰ নাম লৈ ময়ো উঠি ললো বাপেকে ধন্যবাদ এই দিয়া ডাইৰেক্ট এই চকৰিখন ইথিনিক ভিলেজৰ বাউণ্ডেৰীৰ ভিতৰত এনেকুৱা এটা প্লেচত আছে য'ৰ পৰা আপোনালোকে ইথিনিক ভিলেজৰ চাৰিওফালে থকা পাহাৰৰ দৃশ্যসমূহ চকৰিত ঘূৰি ঘূৰি চাব পাৰিব
ভৰিকেইটা মাৰি থাকিলে যাব নেকি হৈ যাব কেলা বহুত এইফালে মানুহে জোলনা জ্বলি আছে আমাৰো মনটো আছিলে জোলনা জ্বলিবলৈ কিন্তু ইন্ট্ৰভাৰ্ট হৈ গ'লো যে কেনেকৈনো কওঁ অলপমান আঁতৰি দিবনি বুলি চ' আমি ভাবিলোঁ নেক্সট টাইম আহিলেই উঠিম আৰু এই বুলি আমি নিজে নিজকে সান্তনা দিলোঁ পাৰ্কখন দেখি যথেষ্ট ভাল লাগিলে আৰু এইটো চাই যাব ন আমি এতিয়া দেৱদাৰুৰ মাজে মাজে খোজকাঢ়ি গৈ আছোঁ এইটো দেৱ আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ